মই এটাই কথা ভাবো যে আমাৰ সংসদ বিলাক আগত থাকিব লাগে, দিলৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যেটো ২৬ৰ বাবে আপোনালোকে ৰণদঙ্গা বজাব, গতিকে সমষ্টি সময়ত আপোনালোকে যিখন বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই ২৬ৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ, মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ৰাভা সংঘৰ ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। ৬১ পুনৰ সংশোধন কৰি কৈছে ২৬ত অলপ বেছিকৈ চিট লাগে বুলি, ক্ষেত্ৰত কিবা ললে হ'ল, ভগাই ললে হ'ল আৰু কি আছে। স্যার পঞ্চায়েত নির্বাচন সোনকালে হ'ব। পঞ্চায়ত ইলেকশ্যন এই ২, ৩, ৪, ৫ এই ৪ দিনৰ ভিতৰতে এদিন ঘোষণা। মই এটাই কথা ভাবো যে আমাৰ সংসদ বিলাক আগত থাকিব লাগে, দিলৱাৰতকৈ পিছত থাকিব নালাগে। আজিকালি সমস্যাটো হৈছে দিলৱাৰ আগত থাকে, মেহবুবুল আগত থাকে আৰু আমাৰ বিলাক পিছত থাকে। সেইটোৱে আটাইতকৈ ডাঙৰ গতিকে আৰু জাতিটো এনেকেই যাবগৈ আৰু সময়ত সদায় যেনেকে পায়। ইয়াৰ পিছতে যেটো ২৬ৰ বাবে আপোনালোকে ৰণদঙ্গা বজাব, গতিকে সমষ্টি সময়ত আপোনালোকে যিখন বিজেপিৰ মন্ত্ৰী হওক বা বিধায়ক আছে, সেই ২৬ৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকৰ বাবে কিবা হেৰি হ'ব নেকি, আপোনাৰ অগ্নি পৰীক্ষা হ'ব নেকি? অগ্নি পৰীক্ষা কিয় হ'ব লাগে? বা যিসকল মন্ত্ৰী বিধায়ক আছে পঞ্চায়ত নিৰ্বাচনৰ, মইতো নাজানো কি এইবিলাক অগ্নি পৰীক্ষা এই শব্দবিলাক মই ইমান ব্যৱহাৰ মইতো নাজানো ভাই। ৰাভা সংঘৰ ফলাফল কি বুলি ভাবে? ভালে হ'ব চবতে। বিজেপিটো ভালে হৈ থাকে, গতিকে ভালে হ'ব বুলি ভাবিছো। ৬১ পুনৰ সংশোধন কৰি কৈছে ২৬ত অলপ বেছিকৈ চিট লাগে বুলি, ক্ষেত্ৰত কিবা ললে হ'ল, ভগাই ললে হ'ল আৰু কি আছে। স্যার পঞ্চায়েত নির্বাচন সোনকালে হ'ব। পঞ্চায়ত ইলেকশ্যন এই ২, ৩, ৪, ৫ এই ৪ দিনৰ ভিতৰতে এদিন ঘোষণা।